নমস্কাৰ অসমীয়া পাকঘৰ চেনেলটো পৰা অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এটা বাৰ্ষিক শিৱ পূজা কৰিম, তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। ৰাতিপুৱা পৰা কি বনাওঁ, কি কৰোঁ, পূজা কি উৎসৰ্গা কৰোঁ। আজি 7 মাৰ্চ হয়, সোমবাৰ। আমি শিৱ পূজা ভাগ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকক অকণ দেখাই থাকিম, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিম। পূজাৰী আহিছে পূজাকৰণৰ কাৰণে। এতিয়া মই ভৰি ধুৱাই দিছোঁ। এয়া মামা হয় মোৰ গোপিনীয়া, ভৰি ধুৱাই দিছোঁ। আৰম্ভণিতে এইবোৰ কৰিব লাগে। পিঠাগুড়ি ভাজিছোঁ, এয়া লাডু বনাবৰ কাৰণে। পকা লাডু বনাম পূজা আগত দিবৰ কাৰণে। এইবোৰ পিঠা পনাবোৰ দিব লাগে পূজা আগে। এয়া লাডু বনাই আছোঁ। লাডু, মাহ প্ৰসাদ সকলো আগবঢ়াই দিব লাগিব পূজাৰ আগত, তেতিয়াহে পূজা আৰম্ভ হ'ব। এয়া তিলৰ লাডু বনাইছিলোঁ, অকণমান দেখা দিছোঁ আপোনালোকৰ আগত। ক্ষীৰ বনাইছিলোঁ, এয়া দেখা দিছোঁ অকণমান। এয়া পূজাৰী আসনত বহিছে। মাহ প্ৰসাদ সকলোখিনি আমি আগবঢ়াই দিলোঁ পূজাৰ আগত। এয়া পূজাৰী বহিছে আসনত, পূজা আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু কেনেকুৱা পায় শেষত জনাবলৈ নাপাহৰিব।